এতিয়া এইটো পলিচৰ কাম আৰম্ভ হ'ল পলিচৰ কাম চলি আছে আজি মই দেখুৱাম মোৰ গোহালিটো সম্পূৰ্ণ হৈছে মোৰ গাঁৱত ঘৰত দুজনী গৰু ৰাখিছিলোঁ সেই দুজনী লৈ আনিলোঁ ইতিমধ্যে আৰু মই গোহালিটো কিদৰে বনালোঁ ইয়াতনো কি কি লাগিল কেনেকুৱা ধৰণৰ খৰচা পাতি আছিল এই সকলো জনাম এইকেইজনী গৰু এইকেইজনী জাৰ্চি ক্ৰছ ব্ৰিডৰ হয় মই বিশেষকৈ জাৰ্চিৰ ওপৰতে কাম কৰি আছোঁ কাৰণ মই নিজে এজন কৃত্ৰিম গৰ্ভধাৰণৰ এছিয়ান হিচাপে কাম কৰি আছোঁ এয়া দেখিছে গৰুকেইজনী সেইজনী হৈছে ইয়াৰ মাক এইজনীৰ মাক ইয়াৰ বয়স হৈছে আজি 1 বছৰ পেলু আছে অৱশ্যে মই পেলুত দিয়া নাই এতিয়া দিম আজি কাইলৈ দিম এতিয়া মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ বিশেষকৈ এই গ্ৰিলখন দেখিছে নহয় এই গ্ৰিলখন বনাই থকা মই ভিডিঅ' দিছিলোঁ থুলমূলীয়াকৈ এতিয়া মই আপোনালোকক এটা বিশেষ কাৰণত এই গ্ৰিলখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ এয়া মই উঠি ল'ব লাগিব ইয়াত এই গ্ৰিলখন এইটো হৈছে লক ছিষ্টেম ইয়াত গৰুজনীয়ে মূৰটো সুমিয়াই পিনি সুন্দৰকৈ এই গামলাটোৰ পৰা দানা খেৰ সকলো ধৰণৰ বস্তু খাব পাৰে যেতিয়া গৰু এজনী আমি বান্ধিবলগীয়া হয় কিবা মেডিচিন দিবলগীয়া হয় এআই কৰিবলগীয়া হয় কৃত্ৰিম গৰ্ভধাৰণ কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত আমাৰ গৰুবোৰ 3-4জন মানুহ লাগে ধৰিবলৈ তেতিয়া বহুত কষ্ট হয় সেই গতিকে মই গুজৰাটলৈ যেতিয়া গৈছিলোঁ ডেইৰী ডেভেলপমেণ্টৰ ওপৰত কিছু প্ৰশিক্ষণ ল'বলৈ কেনেদৰেনো কৰে তাৰ ওপৰত মই বহু ধৰণৰ গোহালি ভিজিট কৰিলোঁ তাৰপিছত মই তেওঁলোকৰ গোহালিবোৰ চাই এই ব্যৱস্থাটো যিটো কৰিছে তেওঁলোকে দেখি মই অনুপ্ৰাণিত হ'লোঁ সেই তেওঁলোকৰ মডেলটোৱে মই ইয়াত আজি ইমপ্লিমেণ্ট কৰিছোঁ ইয়াত দেখিছে এতিয়া এই গৰুজনী ইয়াত দানা খাই আছে মূৰটো ভৰাই খেৰ খাই আছে মই এই লকটো দেখিছে লকটো মই ধুনীয়াকৈ সেইফালে কৰি দিলোঁ আৰু এইটো লকটো বন্ধ কৰি দিলোঁ লকটো বন্ধ কৰি দিয়াৰ লগে লগে গৰুজনী ওলাই আহিব নোৱাৰে গতিকে কোনো ব্যক্তিয়ে যদি নতুনকৈ গোহালি বনাব বিচাৰিছে বা যিসকলে গোহালি কৰিও আছে তেওঁলোকে কিন্তু এনেধৰণৰ ব্যৱস্থাসমূহ যদি কৰি লয় তেওঁলোকে উপকৃত হ'ব আৰু গোহালিটো যদি তেওঁলোকে ভালদৰে বনায় তেওঁলোকে কাম কৰাত সুবিধা হয় লেতেৰা কম হয় চাফ চিকুণতাটো হাইজেনিক হৈ থাকে গতিকে আপোনালোকে এনেবোৰ ক্ষেত্ৰত অলপ মনোনিৱেশ কৰক তেতিয়া আপোনালোকে সুফল নিশ্চয় পাব এইখিনিতে মই আপোনালোকৰ অন্য এটা দিশ অৱগত কৰিব বিচাৰিছোঁ গোহালি নিৰ্মাণৰ সময়ত আমি কৰা ভুল কিছুমান কাৰণ মই ইমান দিন ভিজিট কৰি গোহালিবোৰ এতিয়া তেওঁ প্ৰত্যেকবোৰ ফাৰ্মাৰৰ কথা গম পাই এটা অনুভৱ কৰিব পাৰিলোঁ তেওঁলোকৰ ব্যৱস্থাসমূহ কেনেদৰে তেওঁলোকে ৰূপায়ণ কৰি আছে এতিয়া আপোনালোকক মই দেখুৱাওঁ আপোনালোকে এইটো দেখিছে প্ৰায় 1 ফুটতকৈ অলপ বেছি হ'ব আৰু এইফালে যিটো গাঁত আছে এইটো গামলাটো এই ফ্ল'ৰখন আৰু এই গাঁতটোৰ মেজাৰমেণ্ট দুটাই সমান কাৰণ এজনী গৰু আমাৰ ভগৱানে বনাইছে তেনেকৈ গৰুৱে সদায় গ্ৰাউণ্ড লেভেলত ঘাঁহ খাবলৈ তেওঁলোকৰ মুখখন থাকে গ্ৰাউণ্ড লেভেলত এনেকৈ কৰি খায় ডিঙিটো চাপ এনেকৈ আছে ন সেইকাৰণে ইয়াৰ আৰু ইয়াৰ সমানকৈ সমান্তৰালকৈ ৰখা হৈছে গতিকে আপোনালোকে যদি গোহালি বনায় যদি এইটো নাটখন বনাবলগীয়া হয় য'ত আমি ঘাঁহ দানা পানী দিওঁ সেইটো আপুনি গ্ৰাউণ্ড লেভেলৰ লগত পেৰেলেল কৰি ৰাখিব তেতিয়া গৰুৰ কোনো ধৰণৰ অসুবিধা নহয় আমাৰ এইবোৰ দেখা যায় সাধাৰণতে গোহালিবোৰ তেওঁলোকে কি কৰে একেবাৰে ডাঙৰ এটা হেৰি বনাই দিয়ে বাকচ এটা বনাই দিয়ে গৰু তেতিয়া ওপৰত থকা ঘাঁহখিনি খাব পাৰে তললৈ যাবলৈ আপোনাৰ বৰ কষ্ট পায় গ্লেনবোৰ এইবোৰ কষ্ট পায় গতিকে আপোনালোকে যদি গোহালি বনায় তেনেকুৱা ধৰণৰ দিশসমূহত আপোনালোকে মনোনিৱেশ কৰিব পৰ্যবেক্ষণ কৰিব গোহালিবোৰ ভিজিট কৰিব তেতিয়া নিশ্চয় আপোনালোকে উপকৃত হ'ব ধন্যবাদ